তো গাইজ এয়া আমাৰ ভিডিঅ' আৰম্ভ হৈ গ'ল আৰু আজি আনিছোঁ বজাৰৰ পৰা চন্দা মাছ, লগত আনিছোঁ ধনিয়া মুঠি দুডাল আনিছোঁ, এই মাছটোত ধনিয়া মুঠি দিম, আৰু আনিছোঁ এইটো এটা ডাঙৰ এডাল জাতি লাও, এডাল পানী লাও, আৰু লগতে এটা আনিছোঁ কলডিল। এইটো একদম ভীমকলৰ পিয়'ৰ কলডিল। এইটো নবনাওঁ, আজি বনাম মাছ আৰু লাওৰ টেঙা আঞ্জা হ'ব। গতিকে ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চাই থাকিব যে মই কেনেকৈ মাছ বনাওঁ। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এতিয়া ফাৰ্ষ্ট ষ্টেপ, মাছখিনি ধুনীয়াকৈ ধুই লোৱাটো, কাৰণ মাছবোৰ অলপ ভালকৈ ধুব লাগে বজাৰৰ পৰা আনিলে। আৰু লগতে ধোৱা হৈ গ'ল, হৈ পেলাই মাছখিনিত মই হালধি আৰু নিমখখিনি ধুনীয়াকৈ সানি লৈছোঁ। যিমান পিচ মাছ আছে, ইয়াত 12 পিচ 13 পিচমান মাছ আছে। আৰু এয়া ধুনীয়া ধুনীয়া মাছৰ পিচ গৰম তেলত ধুনীয়াকৈ দি দিম। এইটো কি পিচ বুলি কয়? ডিপ পিচ। এইটো হ'ল ফিচা। 3 পিচ মাছ দি দিছোঁ। মোৰ পিছে মাছ ভজা ইমান এক্সপিৰিয়েঞ্চ নাই, মাংস মই বনাওঁ, কিন্তু আজি লৈছোঁ নিজে দায়িত্বটো যে চাওঁ আজি মই পাৰোঁ নে নোৱাৰোঁ সম্পূৰ্ণ মাছ ভাজাৰ পৰা বনাই সম্পূৰ্ণ হোৱা লাগে। গোটেইখিনি দায়িত্ব আজি মই কৰিম। আৰু লগতে মই দেখুৱাই দিছোঁ আজি হৈ আছে ইণ্ডিয়া ভাৰ্চেছ নিউজিলেণ্ড ক্ৰিকেট। এতিয়া বৰ্তমান এডভাৰটাইজ দি আছে, লাইভ ক্ৰিকেট চলি আছে। গতিকে ক্ৰিকেট খেলো চাই আছোঁ আৰু ইফালে পাকঘৰত মাছো বনাই আছোঁ। আৰু এই বেলুনকেইটা পূজাৰ বেলুন লগাই থৈ দিছোঁ, ছোৱালী আহিলে খেলিব তাই আকৌ। এইফালে লাও কাটি আছে প্ৰাৰ্থনাই। প্ৰাৰ্থনা হাই এটা সুধি দিয়া। লাও কাটিব জানা ন তুমি? মই শিকাই আছোঁ লাও কাটিবলৈ। এইফালে মাছ এই 3 পিচ হ'ব আৰু এতিয়া সম্পূৰ্ণ হৈ গৈছে, মোৰ এনেকুৱা যেন লাগিছে। আৰু কেৰাহীত থকা মাছকেইকণ হৈছেগৈ, ফ্ৰাই হৈছে। আৰু এতিয়া ইয়াত 100% ফ্ৰাই হৈছেনে নাই মই ধৰিব পৰা নাই, কিন্তু অলপ অলপ ভাগি গৈছে। যিহেতু মই মাছ ভাজি পোৱা নাই, এক্সপিৰিয়েঞ্চ মোৰ নাই, সেইকাৰণে মই অলপ ভাজোঁতে ভাঙিছে। বাৰু একো নাই, প্ৰথম কিবা এটা কাম শিকিলে এনেকুৱা হয়, পিছলৈ ভাল হ'ব বুলি মই আশা কৰিছোঁ নিজকে নিজে। আৰু লাও কাটা হৈ গ'ল, লাও কাটি লোৱা হৈছে, আৰু লগতে কাটি লোৱা হৈছে বিলাহী আৰু অকণমান আদা। নহৰু নাই, গতিকে নহৰু নিদিওঁ। আদা অকণমান থেতালি দিম আৰু বিলাহী দিম, লাও দিম, ধুনীয়াকৈ ভাজি অলপ অলপ মছলা দিম। ইয়াত মছলা দি আজি তৰকাৰীখন মই তেনেকৈ বনাম। গতিকে চাই থাকক মোৰ ভিডিঅ'টো সম্পূৰ্ণ, আৰু মোৰ এই ৰেচিপিটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু এয়া দেখিছে মাছ ভাজা হৈ গ'ল। মই আজি প্ৰথম মাছ ভাজিছোঁ, আৰু এনেধৰণে ভাজিছোঁ আৰু মাছখিনি। আৰু মাছ ভাজাৰ যিখিনি তেল বাচিলে, সেই তেলকণতে অকণমান পাঁচফোৰণ দিছোঁ, আৰু তেলখিনি গৰম হৈ আছিলে। লগতে পিচি থোৱা আদাকণ আছিলে, আদাকণ দিছোঁ, আৰু দি তেলত অকণমান সময় ভাজি পেলাই যিখিনি লাও কাটি থোৱা আছিলে সেই লাওখিনি আমি প্ৰথমে দি দিম। গতিকে লাওখিনি লৈ পেলাই এই তেলত দি দিছোঁ, আৰু লাওখিনি দিয়াৰ পিছত ইয়াত অকণমান নিমখ দিম আৰু অলপ হালধি দিম। হালধি আৰু নিমখ দিয়াৰ পিছত ভালকৈ এইখিনি ভাজিব লাগিব, যেতিয়ালৈকে লাওখিনি সিজি নাযায় বা কোমল হৈ নাযায়, তেতিয়ালৈকে ভালকৈ ভাজিব লাগিব। যিমান ভালকৈ ভাজা হয় আৰু একচুৱেলি টেষ্টটো সিমান বেছি আৰু ভাল আহে। গতিকে এইখিনি এতিয়া নিমখ হালধি দিয়া হৈ গ'ল, আৰু অকণমান পৰিলেও হালধিটো দিবলৈ যাওঁতে মই উৎপাতত হৈ যায় কেতিয়াবা এনেকুৱা। আৰু এতিয়া মই এইখিনি ধুনীয়াকৈ অলপ সময় 10 মিনিটমান লৰাই থাকিম। আৰু প্ৰায় 10 মিনিটমান ভাজাৰ পিছত এতিয়া লাওখিনি দেখিছে কেনেকুৱা অকণ পাতল হৈ গৈছে। আৰু দুটা মই কেঁচা জলকীয়াও এড কৰিলোঁ, আৰু অলপমান শুকান মছলা কিছুমান ইয়াত মই দিলোঁ, আৰু জলকীয়া গুড়ি, ধনিয়া গুড়ি, জিৰা গুড়ি, ইয়াতে মই শুকান মছলাখিনি এড কৰি দিলোঁ। সেইখিনি ভিডিঅ' কৰা হ'লেও মই কৈ দিছোঁ। আৰু লগতে এতিয়া বিলাহীখিনি এইটো সময়ত দি দিম, আৰু বিলাহীখিনি দিয়াৰ পিছতো আৰু 5-10 মিনিট ভাজিব লাগিব, যাতে বিলাহীখিনিও পাতল হৈ যায়, আৰু বিলাহীৰ যোনটো পানী থাকে পানীটো যাতে পূৰা মিক্স হৈ যায় লাওখিনিৰ লগত। আৰু এইখিনি এক্সট্ৰাকৈ বনাইছে প্ৰাৰ্থনাই মাৰ কাৰণে, মায়ে মাছ নাখায়, গতিকে এইখিনি অকল লাও দি পেলাই ভাজি এখন বনাইছে, আৰু মই বনাই আছোঁ মাছৰ জোল। গতিকে আমাৰ মাজত এটা কম্পিটিশ্যন চলিছে সৰু সুৰাকৈ, যে কাৰ ভাল হয়। গতিকে আপুনি চাই থাকক, শেষত ভিডিঅ'টোত আমি দুটা জোলে আমি টেষ্ট কৰিম, তেতিয়া আমি ক'ব পাৰিম যে কোনটো বেছি ভাল হৈছে। আৰু
গাইজ আপোনালোকে দেখিছে ধুনীয়াকে প্ৰাৰ্থনা মই আজি অষ্টমী পূজা বুলি ক'তো ওলাই নগৈ ঘৰতে এনেকে ৰন্ধা বঢ়া কামত লাগি আছো মাহঁত ফুৰিবলৈ গৈছে গতিকে মাহঁত দাদাহঁত আহিব তেওঁলোকে অহাৰ পিছত তেওঁলোকক খোৱা বোৱাৰ ব্যৱস্থা আমি কৰি আছো আৰু খেলখন চাই আছো খেলখন বৰ ধুনীয়া হৈছে আজি ইণ্ডিয়া জিকিব বিৰাট কোহলি আৰু বৰ্তমান জাদেজাই খেলি আছে আমাৰ ঘৰৰ ফালৰ পৰা আপোনালোক সকলোৱে নৱৰাত্ৰি আৰু পূজাৰ আন্তৰিক শুভেচ্ছা শুভকামনা জ্ঞাপন কৰিছো আৰু কালিলৈ আহিব মোৰ পূজা স্পেচিয়েল ব্লগ কালিলৈ নৱমী গতিকে কালিলৈ ওলাই যাম পূজা চাবলৈ এবাৰ বেছি পূজা চোৱা নহয় সেইকাৰণে কাইলৈ এটা দিন ওলাই যাম আৰু ঘূৰিম নগাঁৱৰ পৰা অকল বাহিৰলৈও যাম অলপ টাউনতো ঘূৰিম অন্তত ঘূৰিম কাইলৈ ভিডিঅ'টোত আপোনালোকে গম পাব যে পূজাত মই কি কৰিছোঁ আৰু আপোনালোকেও কি কৰিছে আপোনালোকেও কমেণ্ট কৰি জনাব আৰু এতিয়া কেৰাহীত পানী দিয়াৰ পিছত উতল আহি গ'ল গোটেইখিনি বস্তু ভালকৈ মিক্স হৈ গ'ল গতিকে এতিয়া মাছ কিপিচ যিখিনি ভাজি ৰাখিছিলোঁ আৰু গোটেই মাছখিনি এতিয়া আমি ইয়াত দিলোঁ দি পেলাই আৰু অলপমান ইয়াত পানী দিম যিহেতু আমাৰ সদস্য বেছি আছে আৰু ফাইনেলি ইণ্ডিয়াই আজি বিট কৰিলে নিউজিলেণ্ডক গতিকে এটা ফূৰ্তিৰ পৰিৱেশ হৈ আছে বিৰাট কোহলি আজি বৰ ভাল প্ৰদৰ্শন 100 কৰিব নোৱাৰিলে হ'লেও ভাল খেলিছে আজি বিৰাট কোহলিয়ে ভাল লাগিলে আজি মনটো বহুত দিনৰ পিছত খেল এখন চাইছোঁ গতিকে এতিয়া ইণ্ডিয়া ICC ৰেংকিঙৰ নম্বৰ 1 টীম আৰু এতিয়া ভাতৰ পাতত বহিলোঁ মাছৰ তৰকাৰী এতিয়া অলপ বেলেগ তৰকাৰী দালি লৈ দেউতা বহিছে এতিয়া মই খোৱা আৰম্ভ কৰোঁ তেওঁলোকে আছে খাই পেলাই মই কৈ আছোঁ नेगेटिव सेटिंग पूरे 500 करोड़ की डील है एक पैसा भी कम नहीं होना चाहिए नहीं आज जस्ट ड्यू योर जॉब अपनी हेयर स्टाइल ही अपनी वाइफ सेट है और खारकों ना सिर्फ खारकों काम फ्रेश चाको Wow. Now that's fresh chocolate.